दिनै हायुङारि ना आबादारि सान बिटिआर ना फिसिग्रा बिफाना मुसलपुराव हायुङारि ना आबादारि सान फालिदों। बे सानजों लोब्बा लानानै बिटिआर सरकारनि ना फिसिग्रा बिफाना बाक्सानि सदर मुसलपुराव थानाय कालचारेल कमप्लेक्सआव सानसेनि मेहेरगोनां हाबाफारिजों गाजा गोमजायै फालिदों। बे हाबाफारियाव बिटिआर सरकारनि ना आरो जुनार बिफाननि मावफुं सोद्रोमा राकेश ब्रह्मआबो बाहागो लायो। लोगोसे मावफुं सोद्रोमा राकेश ब्रह्मआ सा 500 ना फिसिग्रा आबादारिफोरनो 1 लाख रां अनसुंथाइ होनो फोसावनायजों लोगोसे माखासे आबादारिफोरनो चेक राननानै होयो। बे हाबाफारियाव ना आरो जुनार बिफाननि मावफुं सोद्रोमा राकेश ब्रह्म, एमसिएलए मन्टु बर', बाक्सा जिल्लानि जिल्ला बेंगिरि कृष्णा बरुवा, सिएसडि नील दासजों लोगोसे गोबां बिफानारिनि बाहागो लानायखौ नुनो मोननाय जायो। আজি আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টত নেশ্যনেল ফিছ ফাৰ্মাৰ্ছ ডে 10 জুলাই ইয়াত আমি বিটিআৰ চৰকাৰে আজি আমাৰ মুছলপুৰত এইখন ইয়াত উদযাপন কৰিছে। আমি সকলোৱে জানো যে আমাৰ এই কৰাৰ ৰাস্তাটো অলৰেডি লৈছে আৰু ইয়াৰে স্বৰূপে এইবাৰ আমি নতুন কৰি বিটিআৰ চৰকাৰে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ ডাঙৰ এটা ইনিচিয়েটিভ আৰু আমাৰ যি ইনিচিয়েটিভ প্ৰগ্ৰেছিভ ফাৰ্মাৰ্ছ ফিছ ফাৰ্মাৰ্ছ তেখেতসকলৰ কাৰণে 1 লাখ টকাকৈ এজন মানে ফাৰ্মাৰ্ছক 500জন ফাৰ্মাৰ্ছক এইবাৰ আমি দিবলৈ গৈ আছোঁ। বহুখিনি নতুন চিন্তা আছে। মুঠতে এই বিটিআৰ অঞ্চলটো নতুন এটা ৰূপ দিয়াৰ কাৰণে আমি সকলোৱে কাম কৰিছোঁ আৰু সকলো কাম আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া ডেভেলপ কৰিছে। হয়, কিন্তু অন্ধ্ৰপ্ৰদেশৰ পৰা যিটো মাছ আহিছে এই বিটিআৰৰ পৰা বাহিৰত নিয়াৰ কাৰণে কি ব্যৱস্থা কৰিছে নেকি? নহয়, এতিয়া আমি আমাৰ ইয়াত মাছ উদযাপন কৰা এতিয়া আগৰ সময়ত একদম মানে 20% মানেহে মানে ইয়াত বিটিআৰ অঞ্চলত মাছ মানে উদ্যোগ হৈছিলে। কিন্তু এতিয়া আমি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ অহাৰ পিছত 50%ৰো ওপৰত মানুহে এতিয়া মাছ পালন কৰাৰ মানে এটা জাগৰণ এটা সৃষ্টি কৰিছে। গতিকে আস্তে আস্তেকৈ আমি দেখা পাইছোঁ অন্ধ্ৰৰ যিকেইটা মাছ এইটো আমাৰ ইয়াত নালাগাকৈ আমি আমাৰ মাছটো এভেইলেবল কৰিব পাৰিব, তাত আমি বেছি গুৰুত্ব দি আছোঁ। সেইটোৱে আমি অলপ আগতে আমাৰ চাইণ্টিষ্টসকলে ক'লে ইয়াত আমাৰ কেভিকে চাইণ্টিষ্ট চিফ চাইণ্টিষ্ট ডাঙৰীয়া আছে, তেখেতে বহুখিনি ইনষ্ট্ৰাকশ্যন দিছে যে আমি পথাৰৰ মাজতো খেতিৰ লগতে আৰু যে মানে মাছ পালন কৰিব পাৰে তাত মানে চাৰিওফালে বেৰা দি পেলাই ইয়াত যদি আমি সোনকালে ডাঙৰ হোৱা মাছ তাত বহুত ধৰণৰ মাছ আছে, সেই মাছবিলাকক যাতে আমি প্ৰডাকশ্যন বেছি কৰিব পাৰে তাৰ কাৰণে তেখেতে আইডিয়া দিছে আৰু ফাৰ্মাৰ্ছসকলৰ বহুত এটা ইণ্টাৰেষ্ট জাগিছে। আৰু যাৰ কাৰণে আমাৰ যি এতিয়া ইনিচিয়েটিভ প্ৰগ্ৰেছিভ ফিছ ফাৰ্মাৰ্ছত যি 1 লাখ টকীয়াকৈ আমি 500জন মানুহক দিম, তেখেতসকলে সেই টকাটো তাতে ব্যৱহাৰ কৰিব, সেই ধৰণৰ এটা মানে এটা চেইন বনোৱা গৈছে, এটা ডেভেলপ কৰাৰ কাৰণে এটা চিন্তাধাৰাৰে সেইখিনি কাম কৰা হৈছে। 10 জুলাই এই দিনটোত আমি গোটেই ভাৰতবৰ্ষতে ৰাষ্ট্ৰীয় মীন পালক দিৱস হিচাপে আমি পালন কৰোঁ। যোৱা 33 বছৰে আমি এই দিৱসটি পালন কৰি আহিছোঁ। আজিৰ এই দিনটোৰ বিশেষ তাৎপৰ্য হ'ল মাছৰ যিটো আবিষ্ট প্ৰজনন, কৃত্ৰিমভাৱে যে মাছৰ পোনা উৎপাদন কৰে আজি এতিয়া ইকো হেচাৰীত, এই কৃত্ৰিমভাৱে মাছৰ পোনা উৎপাদন প্ৰক্ৰিয়াটো উদ্ভাৱন কৰিছিলে ডক্টৰ হীৰালাল চৌধুৰী আৰু তেখেতে 1957 চনৰ আজিৰ তাৰিখতে সফলতা লাভ কৰি মাছৰ পোনা কৃত্ৰিমভাৱে উৎপাদন কৰিছিলে। আমি ইয়াত BTCৰ 5খন ডিষ্ট্ৰিক্টৰ আমাৰ মীনপালকসকল আহিছে। আমাৰ মাননীয় কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম ছাৰ আহিছে, MCLA মণ্টু বড়ো ছাৰ আছিলে, লগতে আমাৰ বাক্সা জিলাৰ জিলা আয়ুক্ত কৃষ্ণা বৰুৱা বাইদেউ, কেভিকেৰ চিফ চাইণ্টিষ্ট ডক্টৰ উৎপল জ্যোতি শৰ্মা, LDM, তেনেকুৱাকৈ আমাৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত আমি আজি এই বিশেষ দিনটো উদযাপন কৰোঁ। আৰু এইখিনিয়ে বাক্সাত আপোনালোকে যদি অলপ চাই আমাৰ চুকে কোণে বৰ সুন্দৰকৈ বহুতো ভাল ভাল এণ্টাৰপ্ৰিনৰ, ফাৰ্মাৰ নহয় তেওঁলোক এণ্টাৰপ্ৰিনৰ, উদ্যোগী, মীন উদ্যোগী, আপোনালোকে যদি যায় ইয়াতে জুংচাৰ বড়ো বুলি বাগানপাৰাৰ আছে, আমাৰ তামোলপুৰৰ এজন আহিছে হৰেণ ৰাভা বুলি, তেখেতেতো ৰিক্ৰিয়েশ্যনেল ফিচাৰী এটাত বৰ সুন্দৰকৈ সুন্দৰ পৰিৱেশ। আপোনালোকে যদি চায় ইয়াতে আপোনাৰ বৰিমুখৰ এইখিনিত কেইবাজনো আমাৰ ভাল ফাৰ্মাৰ আছে, তেওঁলোকো আজি ইয়াত উপস্থিত আছে। গতিকে বাস্কাত মাছৰ উৎপাদনো ভাল, মাৰ্কেটো ভাল, আপোনালোকে জানি ভাল পাব। আমাৰ গড়েশ্বৰৰ পৰা এটা সময়ত মানে ছিজনত ডিচেম্বৰ জানুৱাৰী মাহত গুৱাহাটীত ডেইলি মাছ যায়, গুৱাহাটীলৈকে আমি মাছ পঠিয়াওঁ, আমাৰ মীন পালকে লৈ যায়।
কিন্তু এইকেইদিন এটা বিশেষ অসুবিধা হ'ল কি পুখুৰীত বহুত পানী আছে আৰু পুখুৰীত আপোনাৰ মাছ আছে কিন্তু উঠাব নোৱাৰে যিহেতু তাত কোনো মাছই নামাটো সম্ভৱ নহয় আৰু সেইকাৰণে এইকেইদিন অলপ শ্বৰ্ট পৰে আৰু এনেও আমাৰ 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে যিবিলাক প্ৰাকৃতিক জলাশয় আছে নদী বিল আদিত আমি মাছ মাৰাটো বন্ধ নিষেধ আছে আমাৰ কিয়নো এই সময়ছোৱাত মাছে কণী দিয়ে পোৱালি হয় বংশবৃদ্ধি কৰে গতিকে সেইকাৰণে এই 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে বন্ধ সেইকাৰণে অলপ শ্বৰ্টেজ আছে নেচাৰেল ৱাটাৰ বডিজত আমি মাছ মাৰিব নিদিওঁ গতিকে এইকেইদিন বিশেষকৈ জুলাইলৈকে এই শ্বৰ্টেজটো অলপ থাকে বাকী সময়ত কিন্তু একো প্ৰব্লেম নাই আপোনাৰ ছেপ্টেম্বৰ অক্টোবৰৰ পৰা এভেইলেবল মাছ পাব এই ক্ষেত্ৰত আমি বহুতো সজাগতা কৰিছোঁ মাইকিং কৰিছোঁ ঠায়ে ঠায়ে পোষ্টাৰ মাৰিছোঁ এৱাৰনেছ কৰিছোঁ ইয়াত ৰাইজৰো কৰণীয় আছে আমাৰ ৰাইজসকল সচেতন হ'ব লাগিব বিশেষকৈ আমাৰ শিক্ষিতই চাব আছে যিসকলে মাছটো এটা লোভীয়া বস্তু তাত কণী থকাটো মানে মানুহে কনচিডাৰ নকৰে পালে ধৰেই কিন্তু আমাৰ সকলোৰে এটা নাগৰিক হিচাপে আমি সদায় অধিকাৰৰ কথা কওঁ কিন্তু কৰ্তব্যৰ কথা আমি কোনেও নকওঁ গতিকে দায়িত্ববোধ যদি আমি মানে গ্ৰহণ কৰোঁ দায়িত্ববোধ যদি আমি আমাৰ মনৰ ভিতৰত নিজৰ ভিতৰত যদি কৰিব নোৱাৰোঁ তেতিয়া 100% সজাগতা কোনো চৰকাৰী বিভাগৰ নাহে